হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ৱেলকাম এগেইন টু কংকনাছ লিটিল ৱৰ্ল্ড। আচলতে সিদিনাখন মা আৰু আমাৰ ঘৰত থকা ভণ্টিজনীৰ লগত মই মাৰ্কেটলৈ গৈছিলোঁ। তাৰে কেইটামান ক্লিপছ ল'লোঁ, আপোনালোকৰ লগতো এয়া শ্বেয়াৰ কৰিলোঁ। এয়া মায়ে আচলতে খৰাহী এটা ল'বলৈ চাই আছে, কোনটো খৰাহী ভাল হ'ব এয়া দৰদাম কৰি আছে খৰাহীটো ল'বলৈ। তাৰপিছত এইখন এখন গাঁৱলীয়া বজাৰ, ধুনীয়া ধুনীয়া শাক চাকবোৰ পোৱা যায় গাঁৱৰে, খুব ফ্ৰেছ হয়, খুব ভাল ভাল বস্তুবোৰ পোৱা যায়। তাৰপিছত এয়া বিলাহী আৰু এয়া সৰু আলু দেখি মই মাক ক'লোঁ অলপমান সৰু আলু লৈ লোৱা, মোৰ খুবেই ভাল লাগে সৰু আলু খাই। আৰু এয়া আদা খালে বোলে পাদা হয়, নহয়নে বাৰু গাইজ? জাষ্ট জকিং দেই। এয়া তামোল পাণ, আমাৰ অসমীয়াৰ প্ৰাণ, তাকে নল'লে বাৰু হ'বনে? এয়া মাই ল'লে। তাৰপিছত অলপমান চানা খালোঁ, বজাৰলৈ আহিলে চানা খাবই লাগিব, এইটো একদম মেণ্ডেটৰী।